ৰাজপথ। অকলশৰীয়া ছোৱালী এজনী অফিচৰ পৰা আহি আছিল। নিশা প্ৰায় 9:40। পথটোত দুখনমান দোকান আছিল যদিও বন্ধ, যিহেতু নিশা বহুত পলম হৈছিল। তাইৰ ঘৰৰ ফালে যোৱা অন্তিম বাছখন ইতিমধ্যে গ'ল। তাইৰ মনত এতিয়া ভয়, কাৰণ তাই দেখাত সেই পথটোত এখনো টেম্পো বা ৰিক্সা অহা নাছিল। সেই সময়ত যিহেতু নিশা বহুত হৈছিল, দুই এখন প্ৰাইভেট গাড়ী তীব্ৰ স্পীডত পাৰ হৈ গৈছিল। সৰু সৰু খোজেৰে ভয় ভাৱেৰে তাই বাছ ৰখা জিৰণি চৰাটোলৈ গৈ বহিছিল। এনেতে তাই দেখিলে জিৰণি চৰাটোৰ সিমূৰৰ পৰা এজন ল'ৰাই চিগাৰেট টানি তাইৰ ফালে আহি আছিল। ল'ৰাজন দেখাত ইমান ভদ্ৰ যেন লগা নাছিল, কিন্তু ল'ৰাজন আহি তাইৰ পৰা কিছু দূৰত্বত জিৰণি চৰাটোত বহিল আৰু মাজে মাজে তাইলৈ চাবলৈ ধৰিলে। তাইৰ ভয় ক্ৰমান্বয়ে বাঢ়ি গ'ল। চকুত ভাহি আহিছিল কিছুমান ভয় লগা মুহূৰ্ত। গাৰ নোম শিয়ৰি উঠিবলৈ ধৰিলে আৰু গা কঁপিবলৈ ধৰিলে। হঠাৎ ল'ৰাজন তাইৰ ওচৰলৈ আহি গ'ল আৰু সুধিলে, কি নাম তোমাৰ? ইমান ৰাতিলৈ ইয়াত কি কৰি আছা? মানে আমাৰ ঘৰৰ ফালে যোৱা গাড়ীখন ইতিমধ্যে গ'লগৈ। টেম্পো এখনো নাই আজি। কি যে কৰোঁ তাকে ভাবি গুণি ইয়াতে বহি আছোঁ। তোমাৰ ঘৰত দেউতা দাদা নাই নেকি? ঘৰত মা আৰু সৰু ভাইটি এটা আছে, ক্লাছ 5ত পঢ়ে। দেউতা কেতিয়াবাই ঢুকাল। মায়ে বহুত কষ্ট কৰি মোক HSলৈ পঢ়ালে। এতিয়া ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰত। এতিয়া কি কৰিম বুলি ভাবিছা? টেম্পো ৰিক্সা এখনো নহাই নাই। কি হয় ভগৱানেহে জানে। ইমান কঁপিছা কিয় তুমি? মোক ভয় কৰিবলগীয়া একো নাই। মদ চিগাৰেট খালেও নাৰীক সন্মান দিব মই জানো। আৰু নিশ্চিত থাকা, তুমি নোযোৱালৈ মই কলৈকো নাযাওঁ। আপুনি কোন? মই নিকাচৰ দিয়া এজন। গুণ্ডা বুলি কয় সকলোৱে। কিছুমান ভাল কাম কৰিবলৈ যে কিছুমান বেয়া কাম কৰিবলগীয়া হয়, তাৰেই ফল। এনেতে অটো এখন আহে আৰু সিহঁতৰ ওচৰত ৰাখে। ছোৱালীজনীয়ে ল'ৰাটোলৈ চালে এটা বিশ্বাসত আৰু ভাবিলে, কেনেকৈ বিশ্বাসত লওঁ অটো ড্ৰাইভাৰক? সিও যদি কোনোবা দানৱ হয়। ক'ত যাবা ভণ্টি? দিনকাল বহুত বেয়া আহে। মই তোমাক তোমাৰ ঠাইত নমাই দিম ব'লা, উঠা। এইবিলাক যে দেখিছা, ইহঁত ধনী মানুহ ল'ৰা। ইহঁতে কিবা এটা কৰিলে যদি কেছ দিবলৈ যোৱা, আমিয়ে সাঁচি মৰিম আৰু আমাৰ পৰিয়ালকো শেষ কৰি পেলাব। যিমান পাৰা সোনকালে অহা কৰিবা অফিচৰ পৰা। দাদা ৰখাব ইয়াত। এই যে দেখিছে গলিটো, এইফালেৰে মোৰ ঘৰলৈ যাব লাগে। তাত গাড়ী সোমাব নোৱাৰি। কিমান টকা হ'ল আপোনাৰ? 20 টকা। এতিয়া আকৌ ছোৱালীজনীৰ মনত এটা নতুন ভয়ভাৱ সোমাল, কাৰণ অন্ধকাৰ গলিটোৰে আৰু 15-20 মিনিটৰ বাট যাব লাগে আৰু তাই ভয়ে ভয়ে টুকটাক খোজেৰে আগবাঢ়িল।
এনেতে তাইৰ হঠাৎ কাণত পৰিল চাইকেলৰ বেলৰ মাত। পিছফালে ঘূৰি চাই দেখিলে এজন চাইকেল আৰোহী আহি আছে, কেৰিয়াৰত 2টা বস্তা, আৰু ঘপককৈ তাইৰ ওচৰত ব্ৰেক মাৰিলে। ৰবাচোন, এই ৰাতি ক'ত যাই আছা তুমি? ঘৰলৈ। আজিকালি কত কিমান বেয়া কাম হৈ আছে দেখা নাই, আৰু তুমি অকলে ইমান ৰাতি ইয়াত? ময়ো বজাৰ সামৰি আহিছো, বলা মই তোমাক আগবঢ়াই থওঁ। এনেকৈ তাই বাধা বিঘিনি নোহোৱাকৈ ঘৰ পালে। ধন্যবাদ দাদা। গল্পটো শুনি থাকোঁতে নিশ্চয় ভাবিছিল আপোনালোকে যে ছোৱালীজনীৰ লগত কিবা দুষ্কাৰ্য পৰিচালিত হ'ব। ভবাটো স্বাভাৱিক, যিহেতু ইমানবোৰ ধৰ্ষণ নিৰ্যাতনৰ বাতৰি আমি পায়ে থাকোঁ। কিন্তু আমাৰ সমাজৰ সকলোবোৰ মানুহ এনেকুৱা হয় জানো? চিন্তাধাৰা সলনি কৰিবৰ হ'ল। আগতে মানুহে ছোৱালী জন্ম দিয়াৰ পৰা অৱহেলা কৰি আছিল, কাৰণ তাইনো ডাঙৰ হৈ কি কৰিব, বিয়াহে হ'ব। কিন্তু এতিয়াতো সেইটো বহুত দূৰৰে কথা। মানুহে কেইদিনমান পিছত ভাবিব আমাক ছোৱালী নালাগে, ধৰ্ষণ হৈ যাব পাৰে। চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানে লেতেৰা জাবৰ জোথৰ পেলালে একো লাভ নাই, মানুহৰ মনবোৰ চাফা কৰিব লাগিব, তেতিয়াহে স্বচ্ছ ভাৰত অভিযান সফল হ'ব। নাৰীক নিৰ্যাতন কৰাৰ আগতে, ধৰ্ষণ কৰাৰ আগতে দানৱৰ চকুত এবাৰে ভাৱ নহয় নেকি যে সিহঁতক জন্ম দিয়াজনো এজনী নাৰী আছিল? আমি আচলতে নাৰীক ল'ৰাৰ লগত তুলনা কৰোঁ কিয়? আমি কওঁ কিয় যে ছোৱালীবোৰো ল'ৰাতকৈ কোনো গুণে কম নহয়? কাৰণ আমি পৰোক্ষভাৱে ক'ব বিচাৰোঁ যে নাৰীবোৰ ল'ৰাতকৈ কম, আৰু সেই কথাটোৰে সুযোগ লয় এচাম দুষ্ট প্ৰকৃতিৰ মানুহে। আৰে ঐ দানৱ, তহঁতৰ কি ঘৰত মা ভনী নাই নেকি? ভনীটো নাথাকিব পাৰে, কিন্তু মাতো আছিল। নে ওপৰৰ পৰা টপকিছ তহঁত? এটা কথা মনত ৰাখিবি, তহঁতে নাৰীক অপমান কৰিছ মানে তহঁতে মাক অপমান কৰিছ, আৰু মাক অপমান কৰিছ মানে তহঁত পাপী। পাপী নহয়, মহাপাপী। গতিকে এই দুশ্চিন্তাবোৰ মনৰ পৰা আঁতৰ কৰ। গতিকে আমি সকলোৱে সজাগ হ'ব লাগিব, আমাৰ সমাজখনৰ কাৰণে, আমাৰ দেশখনৰ কাৰণে, আমাৰ গোটেই পৃথিৱীখনৰ কাৰণে। আৰু ধৰ্ষণ নিৰ্যাতন নামৰ এই বহুমাৰীটো চিৰদিনৰ কাৰণে শেষ কৰিব লাগিব।